মেট্ৰিক বেয়া হোৱা মানেই জীৱনটো শেষ নেকি? মেট্ৰিক পৰীক্ষা বেয়া হোৱাৰ বাবে মই জীৱনত একো কৰিব নোৱাৰিম নেকি? হে ষ্টুডেণ্টছ, তোমালোকৰ যিসকলে মেট্ৰিক দিছা তাৰে কিছুমানৰ পৰীক্ষা বহুত ভাল হৈছে, তো তেওঁলোকক আগতীয়াকৈ কংগ্ৰেচুলেশ্যনছ জনাইছোঁ। কিন্তু যিসকলৰ পৰীক্ষা বেয়া হৈছে বা পাৰ্চেণ্টেজ কম আহিব বা নিজৰ আশানুৰূপ ফল নাপাবা, তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টো। তো তোমালোকে আমাৰ চেনেলত নতুনকৈ আহিলে প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা আমাৰ চেনেলটো। তো ষ্টুডেণ্টছ, মেট্ৰিক পৰীক্ষা ফলাফলে জীৱনৰ সকলো সিদ্ধান্ত থিৰাং কৰিব পাৰেনে? আমাক সৰুকালৰ পৰা এটা কথা মূৰত সুমুৱাই দিয়া হয় যে মেট্ৰিক পৰীক্ষা মানে মস্ত এটা ডাঙৰ পৰীক্ষা। এইটো পৰীক্ষাৰ লগত নিজৰ লগতে নিজৰ মাক দেউতাকৰ সন্মান জড়িত হৈ থাকে। মেট্ৰিক বেয়া হোৱা মানে জীৱনত একো কৰিব নোৱাৰিবা বা জীৱনটোৱে শেষ, এনেধৰণৰ বহুত মিছকনচেপ্ট সৰুৰে পৰা তোমালোকক বুজোৱা হয়। ফলত বহুত ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা বেয়া হোৱাত বা আশানুৰূপ ফল নোপোৱাত বহু বেয়া সিদ্ধান্ত লোৱা দেখা যায়, যিটো আগে পিছে বহু ক্ষেত্ৰত প্ৰমাণিত। কিন্তু ষ্টুডেণ্টছ, মেট্ৰিক হৈছে এটা জাষ্ট এণ্ট্ৰেন্স এক্সামহে, যিটোৰ জৰিয়তে তুমি এটা ভাল কলেজত এডমিশ্যন ল'ব পাৰিবা। তোমাৰ মেট্ৰিকত 90% মানেই যে তুমি ভৱিষ্যতে ভাল এটা প্ৰফেশ্যনত জব পাবা বা তুমি কম পাৰ্চেণ্ট পোৱা বাবেই যে নিজৰ গ'ল এচিভ কৰিব নোৱাৰিবা, তেনে কোনো ধৰণৰ লিখা ক'তো নাই। কম পাৰ্চেণ্ট পায়ো বহু ভাল কেৰিয়াৰ এচিভ কৰা মানুহৰ বহুত উদাহৰণ আছে। তো তোমালোকৰ যদি মেট্ৰিক বেয়া হৈছে বা আশা কৰা ধৰণে ফল নোপোৱা, তো সেইবোৰ লৈ টেনশ্যন নকৰিবা, ষ্ট্ৰেছ নল'বা। এইটো জাষ্ট ষ্টাৰ্টহে, বাকী গোটেইটো জীৱন তোমাৰ বাকী আছে। কিন্তু পেৰেণ্টছৰ ভয়ৰ লগতে নেইবাৰ আৰু ৰিলেটিভছৰ কাৰণে বহুত ছাত্ৰ ছাত্ৰীয়ে ভয় খাই আছে যে পৰীক্ষা বেয়া হ'লে মোক কেনেকৈ দেখাম বা বেলেগৰ কম্পেৰিজনত সৰু হ'লে মা দেউতা কেনেকুৱা লাজ পাব। সেইবোৰ ভাবি তুমি তোমাৰ গোটেই জীৱন নষ্ট নকৰিবা। তুমি তোমাৰ লক্ষ্য লৈ আগুৱাই যোৱা আৰু মাক দেউতাকৰ লগতে নিজক কথা এটা দিয়া যে আগলৈ হাৰ্ড ৱৰ্ক আৰু পেচেঞ্চ লৈ নিজৰ সপোনৰ দিশে আগবাঢ়িবা বুলি।